নমস্কাৰ সকলোকে শুভ দুপৰীয়াৰ শুভেচ্ছা জনাইছোঁ। আজি মই মোৰ জীৱনগত পৰিয়ালত বহুদিনৰ মূৰত এটি কবিতা পাঠ কৰিবলৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম মানৱ জাতি। কবিতাটো মোৰ জীৱনৰ তৃতীয়খন কাব্যগ্ৰন্থ উত্তৰ বিচাৰি সন্নিৱিষ্ট আছে। মানৱ জাতি, মানৱতা বুলি কিনো আজি? নিষ্ঠুৰ মনৰ ভাৱনা, নিজকে লৈ অহংকাৰী, শুকন কৰে কল্পনা। জঞ্জাল মায়াবী শক্তিৰে কৰিছে কংগাল আজি, বিশ্বব্ৰহ্মাণ্ড দুৰ্ভিক্ষৰ পথত হাহাকাৰ শান্তি বিচাৰে। মানৱ আছে বিষাক্ত পানী, জীৱশ্ৰেষ্ঠৰ কলংক। কৃষ্ণচূড়া চহৰ আছে জ্বলি চাই, দৃষ্টি কপি উঠা দিশ। লোভ হিংসা সাৰ্থতা ভৰা, উষ্ণ তেজৰ প্ৰতি শাখা প্ৰশাখা। জন্তুতকৈও মাৰাত্মক হিংস, লুঙীয়া স্তব্ধ হৃদয় পৰা। আমি কোন? কিয় বাৰু ইমান আক্ষেপ? কিয় বাৰু ইমান অপেক্ষা? কিয় চলনা প্ৰেৰণা? কিয় হিংসা অহংকাৰ? কিয় ইমান আকৃষ্ট ভেদাভেদ? দুদিনৰ পৃথিৱীৰ আমি অভিনেতা অভিনেত্ৰী, উন্নয়নশীল চিন্তা চৰ্চা কাৰাগাৰত বন্দী। অদৈগতিৰ মায়াত মগ্ন আমি মানৱ জাতি। সংকল্প আজি ধুনুকা, জীৱন যেন অজস্ৰ বেদনা। ভাল পোৱাৰ আহ্লাদিত সুৰ, ব্যৰ্থ কিছুমান মায়াবী বাৰ্তা। ধন্যবাদ। লগ পাম আকৌ।